নমস্কাৰ সকলোকে কি খবৰ সকলোৱে আশা কৰো সকলো ভালে আছে আৰু সুস্থ আছে আৰু আজি আপোনালোকলৈ মই ধুনিয়া সুন্দৰ টেষ্টি ৰেচিপি এটা লৈ আহিছো বহুতে সোৱাদ হয় খাবলৈ আৰু মই যেটো ধৰণে বনাইছো আপোনালোকেও সেই পদ্ধতিৰে বনাব বহুত টেষ্টি হয় বহুত সোৱাদ হয় খাবলৈ এবাৰ বনাই খাবচোন আৰু যি সকলে বনাই খাইছে তেনেকে তেওঁলোকেও ভিডিওটো চাব আৰু কমেন্ট এটা কৰিব আৰু যি সকলে এতিয়ালৈকে তেনে ধৰণে বনাই খোৱা নাই ভিডিওটো চাই এবাৰ বনাই খাব বহুতে সোৱাদ হয় টেষ্টি হয় মই বহুত ভাল পাওঁ খাই তেনে ধৰণে বনাই আৰু আপোনালোকেও বনাই খাব বুলি আশা কৰিলো আৰু আপোনালোকে বহুত মৰম দিছে মোৰ ভিডিওবোৰত আৰু যি সকলে নতুনকৈ আহিছে মোৰ চেনেলটোলৈ তেওঁলোকে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক এটা কৰিব সকলোৱে মৰম লগা এটা কমেন্ট কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু মই যেতিয়াই ভিডিও দিওঁ প্ৰথমে তেতিয়া আপোনালোকলৈ যাব বলক তেতিয়া হলে দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো চাওকচোন কি ধুনিয়া কালাৰ আহিছে মই একো কালাৰ ব্যৱহাৰ কৰা নাই তথাপিও দেখিছে না বহুত ধুনিয়া সুন্দৰ কালাৰ আৰু বহুত টেষ্টি ৰেচিপি হয় এবাৰ বনাই খাব সকলোৱে আৰু এইটো ওলকচু এইটো আমাৰ ঘৰৰ বাৰীৰ ওলকচু হয় আৰু বহুতো আছে মই মাজে সময় বনাই খাইয়ে থাকো ওলকচু আৰু কাটি পেলাই ধুনিয়াকে শুকুৱাই থৈ দিব তাৰ পাছত খাব পাৰিব আৰু ওলকচুৰ লগত এয়া লোকেল মাছ গৰৈ আমাৰ ঘৰৰে পুখুৰী খিচিছিলো তাতে এইবিলাক গৰৈ মাছ কেইটামান জিৰাই থৈছিলো এইখিনি এতিয়া ওলকচুৰ লগত বনাম মই বনাই খাইয়ে থাকো বহুত ভাল লাগিলে সেইটো কাৰণে মই আপোনালোকলৈ ভিডিওটো আগবঢ়ালো আৰু এটো সম্পূৰ্ণ মোৰ ৰেচিপি হয় আপোনালোকে চাইও ভাল পাব ৰেচিপিটো আৰু খাইও ভাল পাব এবাৰ বনাইও খাব আৰু স্কিপ নকৰিব ভিডিওটো স্কিপ কৰিলে আপোনালোকে বুজি নাপাব আৰু ওলকচুটো এইটো আৰু ওলকচু কাটোতে মই সদায় পলিথুনা এটা পিহিলো হাতত কিয়নো মোক ভয় লাগে ধৰিব বুলি আৰু আপোনালোকে কেনে ধৰণে কাটে জনাবচোন এবাৰ মই এনেকৈ কাটো পলিথুনা এটা হাতত পিন্ধিলো দুইখন হাততে দুটা পিন্ধি লৈ পেলাই মই এনেদৰে ওলকচু কাটো নহলে ধৰিব বুলি ভয় লাগে নহয় জানো কিন্তু নধৰে বাৰু তথাপিও ভয় লাগে যেহেতু সাৱধানে থকাটো ভাল আৰু এনেদৰে মই বাকলিখিনি গুচাই পেলাই ভালদৰে ধুনিয়াকৈ সৰু পিচকৈ ওলকচুখিনি কাটি ললো এফালে দিছো দে গুটেটো দিয়া নাই আৰু এইফালে কেৰাহীত পানী দি দিছো ওলকচুখিনি যেহেতু সিজাই ল'ব লাগিব বইল কৰি ল'ব কাৰণে পানী দিছো কেৰাহীটোত আৰু এতিয়া ওলকচু কাটি থোৱা ওলকচু কেইপিচ কেৰাহীটোত এনেদৰে দি দিছো আৰু ইয়াতে মই এতিয়া 1 চামুচ নিমখো দি দিম আৰু ওলকচুখিনি দেখিছে না ৰঙা হৈ আছে ইয়াৰ পৰা ৰঙচুৱা পানী এটা ওলাব আপোনালোকে চাই থাককচোন সম্পূৰ্ণ ভিডিওটো আৰু এইফালে গৰৈ মাছ কিটা মই বাছি লওঁ এতিয়া ওলকচুখিনি সিজে মানে আৰু এইফালে চাওক ওলকচুখিনি সিজিও হৈ গ'ল আৰু মই কৈছিলো না ৰঙচুৱা পানী এটা ওলাব বুলি আৰু ওলাই গ'ল চাওক আৰু বইল কৰোতে নিমখ 1 চামুচ দি দিব ভাল আৰু তেতিয়া ওলকচুখিনি ৰঙা হৈ আছিল আৰু বইল কৰাৰ পিছত এতিয়া চাওক বগা হৈ গ'ল দেখিবলৈ আপোনালোকে এবাৰ বনাই খাব বহুত সোৱাদ হয় মই যেটো পদ্ধতিৰে বনাইছো আপোনালোকেও সেই পদ্ধতিৰে বনাব বহুত সোৱাদ হয় খাবলৈ আৰু এইফালে আকৌ মই গৰম পানী কৰিছো কিয় জানে নে গৰম পানীখিনি তৰকাৰীত দিবলৈ কাৰণে যিখন মই এতিয়া আঞ্জা বনাম সবজি বনাইছো তাত দিবলৈ কাৰণে গৰম পানী ব্যৱহাৰ কৰিব লাগিব ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব মই সেইটো কাৰণে পানীখিনি গৰমাই ললো অলপ সেইটো দেখুৱাই দিছো আপোনালোকক কৈ দিলে হয়তো বুজি নাপাবও পাৰে আৰু এইফালে এতিয়া তৰাখন পাতি লৈছো মাছখিনি ফ্ৰাই কৰিলো মাছখিনি গৰৈ মাছ হয় লোকেল মাছ আপোনালোকে যিকোনো মাছ ব্যৱহাৰ কৰিব পাৰে আৰু মোৰ ভিডিওটো অলপ দীঘলীয়াও হয় কাৰণ বহুত দিনৰ মূৰত এটাহে ভিডিও মই আগবঢ়াও সেইটো কাৰণে সকলোৱে ভিডিওটো চাব বুলি আশা কৰিলো আৰু মাছখিনি ফ্ৰাই কৰি হৈ গ'ল এইফালে চাওক মই কি মছলা ব্যৱহাৰ কৰিম ইয়াত লৈছো আদাৰ টুকুৰা এটা আন্দাজ অনুযায়ী লব এটুকুৰা যিমানটো ডাইলৰ পৰিমাণ সিমানটোৱে লব আৰু এইফালে নহৰু লৈছো এটা নহৰু কিপিচ মই ধুনিয়াকে গুচাই লৈছো বাকলিও দিব পাৰে মই বাকলিটো এৰুৱাই লৈছো বাৰু অলপ আৰু আপোনালোকে বহুত মৰম দিছে আগলৈকো এনেকৈ মৰম দি যাব বুলি আশা কৰিলো আৰু এইফালে চাওক এয়া হৈছে গোটা জালুক ব্যৱহাৰ কৰিছো খাবলৈ বহুত ভাল লাগে গোটা জালুক গোটা জিৰা যেতিয়া পেষ্টটো বনাই ল'ব বহুত ধুনিয়া এটা গোন্ধ আহে গোটা জালুক 1 চামুচ লৈছো আৰু এফালে গোটা জিৰা এয়া চাওক
জিৰা পাউডাৰ ব্যৱহাৰ কৰিব পাৰে, কিন্তু গোটা জিৰাটো চেণ্টটো বহুত ধুনীয়া আহে। এচামুচে লৈছোঁ মই গোটা জিৰা, আৰু এইফালে জলকীয়া 2টা লৈছোঁ, শুকান জলকীয়া। আৰু যিমানটো আপোনালোকৰ সোৱাদ অনুযায়ী ল'ব, জলকীয়াটো যিমান পৰিমাণে আপোনালোকে জ্বলা খায় সিমানে ল'ব। আৰু এইখিনি এতিয়া মই এটা পেষ্ট বনাই লওঁ। এইয়া চাওক, এইখিনি মছলা মই ব্যৱহাৰ কৰিছোঁ, আৰু শেষলৈকে চাই থাকিব, আৰু কিবা কিবি দিম, আৰু সম্পূৰ্ণ ভিডিঅ'টো চালেহে বুজি পাব। আৰু এইফালে এতিয়া মই গোটেইখিনি পেষ্ট এটা বনাই ল'লোঁ ধুনীয়াকৈ পিচি পেলাই। আৰু ইয়াত ল'ম এতিয়া মই বিলাহী 2টা, ডাঙৰ চাইজৰ বিলাহী 2টা লৈ ল'ব। আৰু বিলাহীটো আৰু এনেকৈ সৰু সৰুকৈ পিচ কৰি ল'লোঁ, সকলোৱে জানে। আৰু এইফালে লৈছোঁ পিঁয়াজ ল'ব, আপোনালোকৰ যিমান সৰু চাইজৰ ল'লেও ল'ব, ডাঙৰ চাইজৰ ল'লেও ল'ব। মই 3টাই লৈ লৈছোঁ মিডিয়াম চাইজৰ। আৰু পিঁয়াজকেইটা ধুনীয়াকৈ এনেদৰে ভালদৰে গুচাই লৈছোঁ। মই পিঁয়াজ এই পিছফালৰ পৰা কাটোঁ, তেতিয়া কাটিবলৈ সুবিধা হয়, এৰাই নাযায়, বাকলিখিনি নহ'লে এৰাই যায় যে। তাৰপিছতে এইফালে মূৰটো কাটি দিওঁ, এইফালৰ পৰা কাটিলে তেতিয়া এৰাই নাযায় গোটেইটো। আৰু মই পিঁয়াজ কাটি লৈ মই এনেকৈ ধুই লওঁ দেই। আপোনালোকে চাওকচোন, আপোনালোকে এনেদৰে ধুই লয়নে জনাবচোন দেই কমেণ্ট কৰি পেলাই। আৰু বহুতে কি কৰে, মোৰ ভিডিঅ'টো আধা চাই পেলাই বহুত কিবা কিবি কমেণ্ট কৰে। সম্পূৰ্ণ ভিডিঅ'টো চাই পেলাই কমেণ্ট কৰিব, তেতিয়া ভাল লাগিব। আৰু এইফালে কেৰাহী পাতি ল'লোঁ, তাতে তেল দি ল'লোঁ। আৰু ইয়াতে এতিয়া প্ৰথমতে মই পিঁয়াজখিনি দি লৈছোঁ। আৰু পিঁয়াজখিনি এনেদৰে ভালদৰে লৰাই ৰঙাকৈ অকণমান ভাজি ল'ম। আৰু সম্পূৰ্ণ ভিডিঅ'টো চাই পেলাই কমেণ্ট কৰিব। কিছুমানে জ্বলা কমকৈ খায়, কমকৈ দিব, বেছিকৈ খায়, বেছিকৈ দিব। আৰু তাতে মোক বহুত আছে উস্তাদ ৰান্ধনি, তেওঁলোকে কমেণ্ট কৰে, বেয়া লাগে, তেনেকুৱা কমেণ্ট নকৰিব। আৰু এতিয়া দি দিলোঁ বিলাহীখিনি। আৰু বিলাহীখিনি দি দিলোঁ। বিলাহীখিনি দি লোৱাৰ পিছত এনেদৰে ভালদৰে অলপ সময় ভাজি ল'ম। আৰু সম্পূৰ্ণ ভিডিঅ'টো চাব, সকলোখিনি বুজি পাব তেতিয়া। বিলাহী দিয়াৰ পাছত দিছোঁ মই এই যে পেষ্টটো বনাই থৈছিলোঁ, জলকীয়া, জিৰা, আদা, নহৰু, জালুক, সেই পেষ্টটো ইয়াতে দি দিলোঁ। আৰু আপোনালোকে বহুত মৰম দিছে মোৰ ভিডিঅ'বোৰত, বহুত ভাল লাগিছে। আৰু এনেদৰে গোটেইখিনি ভাঙি চিঙি মিলাই চাওক। আৰু এতিয়া এইখিনি বইল কৰি থোৱা ওলকচুখিনি ইয়াতে দি দিলোঁ। আলুৰ নিচিনা লাগিছে ন দেখিবলৈ, কি ধুনীয়া লাগিছে। আৰু এইখিনি ইয়াতে দি অলপ সময় এনেদৰে কম জুইত ভাজি আছোঁ। ভাজি লৈ ইয়াতে দিছোঁ নিমখ এচামুচ, আপোনালোকে সোৱাদ অনুযায়ী দিব, আকৌ নক'ব নিমখ এচামুচে দিছে নেকি বুলি। আৰু হালধি দিছোঁ, আপোনালোকে আন্দাজ অনুযায়ী দিব। আৰু এইফালে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো, তেতিয়া বুজি পাব। খাবলৈ বহুত সোৱাদ হয়, বহুত টেষ্টি হয়। এবাৰ বনাই খাবচোন এনেদৰে, মই যেনেদৰে বনাইছোঁ তেনেদৰেই বনাই খাব, বহুত ভাল লাগে খাই। আৰু যিসকল নতুন ৰান্ধনি আৰু প্ৰথমবাৰৰ বাবে খাব, বহুত ভাল পাব খাই। আৰু এয়া চাওক, পানী যে দিছোঁ, এয়া পানী মই গৰম পানীহে ব্যৱহাৰ কৰিছোঁ দেই, আপোনালোকেও গৰম পানীয়ে ব্যৱহাৰ কৰিব। মই পানী 3 বাতি দিছোঁ, যিহেতু অলপ সময় মই উতলাম, উতলাই পেলাই পানীটো আকৌ কমাই দিম, উতলাই বহুত ভাল লাগে তেতিয়া খাবলৈ। বস্তুটো সিজিলে চাবচোন, যিমান সিজে সিমান খাবলৈ সোৱাদ হৈ যায়। আলুখিনি বইল কৰি থোৱাই আছে, আলু মানে কচুখিনি বইল কৰি থোৱা আছে, তথাপিও মই 3 বাতি দিছোঁ। আৰু এইফালে ফ্ৰাই কৰি থোৱা গৰৈ মাছখিনি ইয়াতে এতিয়া উতলি থাকোঁতেই দি দিছোঁ। আৰু এইফালে চাওক কি ধুনীয়াকৈ সিজিছে। মই 2 পিচমান কচু ভাঙিও দিছোঁ, একে দেখিবলৈ আলু নিচিনা লাগিছে, আলুৱে আহিছে সেইকাৰণে। আৰু থেকেৰা 2 পিচ দি দিছোঁ, আপোনালোকে নিদিলেও কোনো কথা নাই, যিহেতু বিলাহীটো বৰ বেছি টেঙা নহয় ন, বৰ বিলাহী কিনি অনা ঘৰৰ নহয় যেতিয়া, মই সেইকাৰণে থেকেৰা 2 পিচ আছিলে শুকুৱাই থোৱা, সেয়াও দি দিছোঁ। বৰ ভাল পাওঁ থেকেৰা খাই, দাইলতো দিওঁ। আৰু এইফালে পূৰা ৰেডি হৈ গৈছে। এতিয়া মই এয়া উলিয়াইছোঁ খাবলৈ কাৰণে। এইটো আচাৰটো দেখিছেনে, প্ৰথমে যিটো আচাৰ দিছোঁ সেইটো হৈছে আপোনাৰ মূলা আচাৰ, আৰু নেক্সট এইটো আপোনাৰ আমৰ আচাৰ, তাৰপিছত জলকীয়াও দিছোঁ। আৰু এইফালে ফ্ৰাই কৰি থোৱা গৰৈ মাছ কেইটামানো দি দিছোঁ। আৰু এইয়া মোৰ ৰেচিপিটো চাওক, ইমান ধুনীয়া কালাৰ আহিছে দেখিছেনে। কালাৰটো যেনেকুৱা আৰু খাবলৈ তাতকৈ বেছি সোৱাদ। এবাৰ বনাই খাব। আৰু ভিডিঅ'টো আজি ইমানেই আছিলে। আৰু ভিডিঅ'টো এটা লাইক কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, মৰম লগা এটা কমেণ্ট কৰিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু ৰেচিপিটো যদি ভাল হ'ল বুলি ভাবিছে তেতিয়াহ'লে সকলোৰে লগত শ্বেয়াৰ কৰিব। আৰু পুনৰ আন এটা ভিডিঅ'ৰ সৈতে লগ পোৱা আশাৰে আজিলৈ আহিছোঁ। জয় আই অসম।